নমস্কাৰ, মই গৰিমা শইকীয়াকৰ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 6 ছেপ্টেম্বৰৰ পৰা ৰেঙনি চেনেলত সন্ধিয়া 7:30 বজাত আৰু নিশা 10 বজাত এখন নতুন ধাৰাবাহিক সম্প্ৰচাৰ হ'বলৈ গৈ আছে। দুবৰি দলিচাত নামৰ এই ধাৰাবাহিকখনৰ পৰিকল্পনা আপোনালোকৰ সকলোৰে পৰিচিত ৰাজেশ বিয়া আৰু আমাৰ সকলোৰে প্ৰিয় ইনু বৰুৱাৰ পৰিচালনাত এই চিৰিয়েলখন আৰম্ভ হ'ব। আৰু এই ধাৰাবাহিকখন মোৰ বাবে এইকাৰণেই বিশেষ যে ইয়াৰ শীৰ্ষক গীতটি প্ৰথমবাৰৰ বাবে মই ৰচনা কৰি আপোনালোকৰ আগলৈ আগবঢ়াবলৈ এক সুযোগ লাভ কৰিছোঁ। জয়ন্ত কাকতিৰ সংগীত পৰিচালনা, জুবিন গাৰ্গে কণ্ঠদান কৰা এই গীতটি আপোনালোকে নিশ্চয় ভাল পাব। ইতিমধ্যে ফেচবুকত প্ৰমোটৰে সৈতে এই গীতটিৰ প্ৰথম কলিটো আপোনালোকে শুনিব।